নমস্কাৰ বন্ধু বান্ধৱীসকল আমাৰ পাকঘৰলৈ স্বাগতম। আজি আছে এটা খুব ধুনীয়া পিটিকা, কচু, মচুন্দৰী আৰু মধুসোলেং। সাধাৰণতে আজিকালি প্ৰায় মানুহে তাতে জুইশাল কলপাত পোৱা নাযায়, সেয়েহে অতি সহজতে কুকাৰত বনাব পৰাকৈ দেখাম আজি। আপোনালোকে এবাৰ বনাই খাই চাবচোন, খুব ভাল লাগে। এয়া কচু, মচুন্দৰী আৰু মধুসোলেং লৈছোঁ। এয়া বিলাহী, ধনিয়া, জলকীয়া, আদা আৰু নহৰু দুফুট। এতিয়া কুকাৰত তেল অলপ সানি লৈছোঁ, তেতিয়া লাগি নধৰে। মানে তেল 2 চামুচমান দি ল'লে হ'ল। দি পেলাই তাত এতিয়া অলপ কুকাৰটোত সানি ল'ম। এতিয়া এটা এটাকৈ গোটেই বস্তুকেইটা কুকাৰত দি দিছোঁ। মধুসোলেংটো নাথাকে তেতিয়া নিদিলেও কোনো কথা নাই, কিন্তু মধুসোলেংটো দিলে অলপ যোনটো টেঙা মিঠা হয়, সেই টেঙা মিঠাটো হয়, খাবলৈ খুব ধুনীয়া লাগে। এয়া অলপ নিমখ দি দিছোঁ। এইটো খুলি পেলাই সাঁফৰটো মাৰি ল'ম। তাৰপিছত গেছটো একদম অলপ কমকৈ দি কুকাৰটো 15 মিনিটমানৰ কাৰণে তুলি দিম। মাজত এবাৰ দুবাৰ চাব, যদি অলপ ধৰা নিচিনা লাগে অকণমান পানী দি দিব, কিন্তু মোৰ লাগি নাই ধৰা, মই সেইকাৰণে পানী নিদিওঁ, তেলটোৱে হৈ গৈছে। এয়া দেখিছেনে কি ধুনীয়াকৈ সিজি গৈছে। এতিয়া এইখিনি পিটিকা কৰিলে খাবৰ কাৰণে ৰেডি হৈ যাব। আপোনালোকেও এবাৰ বনাই খাই চাবচোন, আৰু খাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ধন্যবাদ।